আজি মই কৈ আছোঁ আমাৰ জাতীয় বিদ্যালয় আজি গাৰ্জেন মিটিং আছে। এই গাৰ্জেন মিটিং আজি পেৰেণ্টছ মিটিং মাতিছোঁ, সেইকাৰণে আমি গৈ আছোঁ। তো স্কুলত গৈ আছোঁ, এইখনে আমাৰ স্কুলখন হয়, এইখনে আমাৰ অফিচ কৰিছোঁ কাৰ্যালয়। তো ভিতৰলৈকে সোমাই যাওঁ মই কাৰ্যালয়ৰ ভিতৰত। সোমাইছোঁ, টিচাৰ বহি আছে ইয়াতে আমাৰ এইখন স্কুলত। এইখন স্কুলতে কৰ্মৰত এজন শিক্ষক আছে আৰু শিক্ষকজন হ'ল ছবি অঁকা শিক্ষক। ছবি এনেকুৱা নহয়, প্ৰফেশ্যনেল শিক্ষক হয় ছবি অঁকাৰ কাৰণে, যিকোনো মানুহ আঁকি দিব পাৰে। তো তেনেকুৱা শিক্ষকজন, এয়া শিক্ষকজন, এইজনী শিক্ষক। আৰু শিক্ষকজনে তেওঁ নিজে হাতেৰে অংকন কৰা কিছুমান ছবি তেওঁৰ ঘৰৰ পৰা লৈ আহিছে। আজি যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীখিনি দেখুৱাব বুলি, তেওঁলোক ছাত্ৰ ছাত্ৰীখিনিক ছবি অঁকাৰ ওপৰত শিক্ষাটো অলপ ভালকৈ আজি বুজাই দিব, কেনেকৈ আঁকিব লাগে, কি ধৰণৰ পিকচাৰ আঁকিব পৰা যায়। তো সেই উপলক্ষে আজি ছাৰে গোটেইখিনি লৈ আহিছে আৰু ছাৰৰ লগত ময়ো অলপ হেল্প কৰিছোঁ। ছাৰৰ এইখিনি পিকচাৰ মই লগাই দি আছোঁ, তো আপোনালোকে চাওকচোন। তো ফাইনেলি এতিয়া আমাৰ পিকচাৰখিনি লগা হৈ গ'ল। মই ওপৰখিনি লগালোঁ আৰু আমাৰ এই বাইদেউবিলাকে সৰু সৰু পিকচাৰবিলাক লগাই দিলে। এইবিলাক তো আপোনালোকে চাই থাককচোন। ইফালে আকৌ আমাৰ স্কুলত অভিভাৱক মিটিং আৰম্ভ হৈছে। এয়া আমাৰ স্কুলত অভিভাৱক মিটিং। ইফালে ছাৰহঁতে বহি আছে আৰু ইফালে আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰীখিনি বহি মিটিংখন কৰি আছে। তো আপোনালোকে মিটিং এইটো হাতী হয়, চাওক এইটো হাতী কি ধুনীয়াকৈ বনাইছে। এইটো কাঠৰে বনোৱা, কমপ্লিটলি কাঠ। চাওক হাতী দেখুৱাইছো মই। তাৰপিছত এইটো তাজমহল হয়, এইটো তাজমহল। চাওক এইটো তাজমহলটো চাওক না, এতিয়া আপুনি কলম ৰাখিব পাৰিব ইয়াত। কি বঢ়িয়াকৈ বনাইছে, চব কাঠৰে। দেখিলে ক'ব লাগিব যে এনেকুৱা ধৰণৰ বস্তু বনাইছে। আপুনি চাওক না, তিৰংগা, চাওক এইখন পতাকাখন, তিৰংগা পতাকা বনাইছে। এইখন আমাৰ ভাৰতৰ পতাকাখন চব বাঁহৰে বনাইছে। এইখন চাওক, এইটো কমপ্লিট এটা বাঁহৰে, কত টুকুৰা নাই, জইন দিয়া নাই। চাওক এটা বাঁহৰে বনাইছে। এইটো দেখিলে ক'ব লাগিব কিন্তু এটা বাঁহৰে। চাওক এইটো হ'ল আপোনাৰ গড়। চাওক কেইটামান হাতী বনাইছে আৰু লগত চাওক এইটো এটা গড় বনাইছে। কি আটক ধুনীয়া গড়, উফ ক'ব লাগিব। এইটো কাজিৰঙাৰ পৰা লৈ অহা হৈছে। কাজিৰঙাৰ পৰা লৈ আহিছে। চাওক না, সেইটো পুৰা কাঠৰে বনাই দিছে, কি ধৰণৰ বনাইছে চাওক। আৰু এইটো ঈগল চৰাই চাইছে ন, বিশেষকৈ এই ঈগল চৰাইটো কি জানে ন, এটা বাঁহৰ মূৰা, বুজি পাইছে। এই আমাৰ জাতি বাঁহবিলাক যে আছে, সেই বাঁহ যে কওঁ আমি বাঁহ, সেই বাঁহৰে শিপাৰে বনাইছে। আৰু সেই শিপাৰে বনোৱা সেইটো চাই ঈগল চৰাই ইমান ধুনীয়াকৈ বনাইছে। চাওক না, কমপ্লিটলি বাঁহৰে। আপোনালোকে দেখিলে গম পাব কি আটক ধুনীয়া বস্তু বনাইছে। আপোনালোকে চাই থাকক না। সেই ছবিবিলাক চাবৰ কাৰণে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি অলপ ভিৰ কৰি আছে, তেওঁলোকক চাবৰ কাৰণে। আৰু তেওঁলোকৰ উদ্দেশ্যে আমি এই ছবিখিনি আজি ইয়াতে একগোট কৰা হৈছে, তেওঁলোকক দেখুৱাবৰ কাৰণে ছবি কেনেকৈ আঁকিব লাগে সেই ওপৰত। আদিম মানে প্ৰথম আৰু আদিম ভাদিম নাই আৰু মানুহ আহিছিল তেতিয়া কাপোৰ চাপোৰ নাছিল না, গছৰ বাকলি পিন্ধি। আদিম যুগৰ পৰাতো আদিম আহিলো যি আগৰ বুলি কৈছো। সেই আদিম ভাদিম মনত এই যে ফল খাই সিহঁতে মানে আৰু সৰ্ব যাব নাপালা, সেই থাকি গ'ল। তাৰ পৰাই আমি মানুহ বাৰ্ড লাভ লিখা আছে। এইকাৰণে মানে ছবিৰ কথা কৈ যায়, তাতে বুজিব লাগিব চৰাইবিলাক ভাল পোৱাটো। দেখা পায় গছৰ ডালত কথা পাতি বহি থাকে, এই টাইপৰ মোৰ চুৰিলে এনেকে। আৰু ইয়াত আছে হেৰি পাঁচটা আছে, পাঁচটা ৰত্ন আছে। মোৰ এইটো মহাত্মা গান্ধী, বল্লভ ভাই পেটেল,
এই মাজৰটো লাল বাহাদুৰ, জৱাহৰলাল, এইটো সুদৰ্শন। এওঁলোকে যে দেশখন শাসন কৰিছিল, সেই শাসনটো ইয়াত অলপমান দেখা যায়। এইটো কাশ্মীৰৰ, 5টা আছে তাতে। এইটো ক'লো যে অলপ আগতে কাশ্মীৰৰ কি ধৰণৰ আগ চাম? খাদ্যৰ বাবে এটা গাছতে 5ডাল মানুহ হৈ আছে। বাহ, বঢ়িয়াকে। 5টা মানুহ হ'ল। 5টা মানুহ এটা গাছৰ পিকচাৰ আছে। দেখা যায় না দাদা? 1 2 3 4 5। প্ৰদৰ্শনী গ'লো নহয়, মই এনে বাহিৰত গ'লা প্ৰদৰ্শনী। এই পিকচাৰসমূহ যে চাইছে ন, এইখন 7 চিষ্টাৰ, মানে আমাৰ যে আমাৰ নৰ্থ ইষ্ট আছে, অসম, মেঘালয়, অৰুণাচল, সেই গোটেইখন মিলিয়ে এখন আমাৰ অসমৰ নৰ্থ ইষ্ট। চাওক পিকচাৰখন এনেকুৱাকে বনাইছে, নৰ্থ ইষ্ট পিকচাৰখনকো বনাই দিছে। চাই এনেকুৱাকে বনাইছে, 7টা বনি ৰাজ্য, এই 7 বনিকে বনাই দিছে ইয়াতে। চাই এনেকুৱাকে বনাইছে। তেওঁ হাতৰ কি যাদু বিদ্যা হৌ, চাওক অলপ বেলেগ ধৰণৰ, বেলেগতকে বেলেগ অলপ। চালে এনেকুৱা ধৰণৰ পিকচাৰ আঁকিছে। চাওক এক জাক, আপুনি কত ভুল ধৰিব নোৱাৰে, এনেকুৱা পিকচাৰ বনাইছে। চাওক না, পিকচাৰবিলাক চালে গম পাব। চাওক নাই, মানুহ যে বনাইছে, চাওক কি ধৰণৰ মানুহ বনাইছে। এই পিকচাৰটো চালে তো ক'বই নালাগে, এনেকুৱা ধৰণৰ পিকচাৰ বনাইছে। যেনিবা কত এটা খুদো নাই, এনেকুৱা মানে নিখুঁত, এনেকুৱা ভাৱে বনাইছে পিকচাৰখন। মানে এটা মানুহ বহি আছে, সিটোকো বনাই দিব পাৰে, এনেকুৱা ধৰণৰ পিকচাৰ বনাইছে। কি হাতৰ যাদু বিদ্যা ক'ব লাগিব। আপোনালোকে চাই থাককচোন। আৰু এইখন স্কুলৰে আমাৰ সৰু সৰু কোন ভাইটি ভণ্টিসকলে তেওঁলোকে বনাইছে এইবিলাক সৰু সৰু পিকচাৰবিলাক। চাই থাককচোন আপোনালোকে। আৰু এইটো যে দেখিছে আপুনি হৰিণাৰ মুখ, সেইটো হৰিণাৰ সিংহটো, শিংটো, এই হৰিণাৰ শিংটো কমপ্লিটলি কাঠৰে, এইটো কাঠৰে বনোৱা হয়। এই পিকচাৰবিলাক চাবৰ কাৰণে কিমান মানুহৰ ভিৰ লাগিছে ভাই, চাই থাক না কি ধৰণৰ ভিৰ। চাওক আজি ছবি চাবৰ কাৰণে, পিকচাৰ চাবৰ কাৰণে কিমান মানুহৰ ভিৰ হৈছে আজি। দেখিছে ন? এইবিলাক মানুহৰ যে ভিৰ হৈছে, আপোনাৰ চালেই গম পাব বহুত ভিৰ হৈছে। এই দাদাই বনাইছে, আমাৰ এই দাদাটোৱে বনাইছে এইবিলাক চব ছবিবিলাক। হাতীটো দাদাৰে হাইটো মুভিটোৰো কেইটামান আছে। কেইটামান আছে না আপোনাৰ? ঠিকে আছে। সেই দাদাজন মহেন্দ্ৰ ৰাভা, যিজন আমাৰ শিক্ষকজন ইয়াতে আহিছে, সেই শিক্ষকজনৰে ছাত্ৰ হয় এইজন দাদাই। আৰু সেই দাদাই এইবিলাক বনাইছে। আৰু আমাৰ শিক্ষকজনটো ইয়াতে আহিছে আজি, সকলোৱে দেখিব পাইছে। শিক্ষকজনৰ নিজৰ ছবি নিজে আঁকিছে। এই শিক্ষকজনে নিজৰ ছবি নিজে আঁকিব জানে, এনেকুৱা ধৰণৰ আঁকিছে ছবি। কেনা পালি চাই আজি? ভাল লাগছে না? না আসলে ভাল লগা কাৰণটো মানে টিচাৰজন ভাল না, আমাৰ শিক্ষকজন বৰ বঢ়িয়াকে বানাইছে। মানে তাৰ বানাৰ চিষ্টেমটো চাক না কি ধৰণে বনাইছে। মইতো মোৰ প্ৰতিভাটো নিজৰ প্ৰতিভা বুলি এটা বস্তু থাকে তো, সেইটো মই একদম 4 ক্লাছৰ পৰা মই ছবি আঁকো, LP স্কুলৰ পৰা ছবি আঁকি এই পৰ্যায়ত পাইছো। মোৰ প্ৰগ্ৰাম বহুত কৰিলো অল আছাম, ইফালে খুটিয়াৰ পৰা এইফালে চাবুলীয়া কেটলৈকে, আৰু মাজতে যিমান ডিষ্ট্ৰিক্ট আছে মোক লৈ যায়। আগতে মই জ্ঞানপীঠ জাতীয় বিদ্যালয়ত পঢ়িছো, সেইটোৱে মনত পৰি আছে। এতিয়া নতুনকে আছে তো, 1 মাহমান হ'ল, আৰু মোৰ এতিয়াতো বেলেগ। যিহেতু আমাৰ এতিয়া গ্ৰীষ্মকালীন বন্ধ হ'ব, এই বন্ধত যাতে ছাত্ৰ ছাত্ৰীসকলে এই ছবিবিলাক চাই ঘৰত গৈ পেলাই যাতে বন্ধৰ সময়খিনিত লিখা পঢ়াৰ লগতে যাতে ছবি বা এনেকুৱা শিল্পকলাৰ বিষয়ে যাতে অলপ আকৃষ্ট হৈ ঘৰত লিখা পঢ়াৰ লগতে এইবিলাকতো অলপ মনোনিৱেশ কৰে। তাৰ কাৰণে আজি আমি এইটো প্ৰচেষ্টা হাতত লৈছিলোঁ।